हेलो गाइस की खबर आपनालोकर आशा करूँ आपनालोकर खबर ভাল मोर खबर बिंदास बहुत ভাল स्वागतम जनाइछु এই राति এই ভিডিওটোলে आशा करूँ आपनालोके ভিডিওটো চাই ভাল পাব আৰু লাষ্টলৈকে চাই থাকিব মাজতে স্কিপ নকৰিব তেতিয়া হলে ভিডিওটোৰ মজা নাপাব গাইস সুইট কিবা এটা কৰি আছো কি কৰি আছো মই দেখাই আছো आपनालोকক অলপ সময় ওয়েট কৰক তাৰপিছত দেখি আছো হলে এক খিলা পিঠা অলপমান ডিজাইন দি দিছো ডিজাইন দি ফলে বানাই লৈছো বেছি নহয় দে গাইস এতে কেমান বা আছে মই নাজানো এইফালে এও বনাইছো পিঠা মানে মই বনাবা দেৰি হল ঠাণ্ডা বসি কাৰণে মই একেবাৰে সিডিল কৰি থৈ দিছো টেমা সেমাত পৰে বেলেগ ধৰণৰ পিঠা বনাইছো দে গাইস লাইটৰ পোহৰৰ কাৰণে টেমাটোত পোহৰ বসি ভালকে দেখাই আহিবা দেখছি না এইয়া বেলেগ ধৰণৰ পিঠা বনাইছো দে গাইস এইয়া তিল সিল দিবা পালি অলমান দেখাত ঠক হলই কিন্তু দুৰ্ভাগ্যবশত তিল নাই তাৰ পাছত এইফালে এক বয়াম মানে এক বয়াম বুলি কলিও ভুল নহয় ইখিনি খালি আছে এক বয়াম নাৰিকলৰ লাৰু গাল হইতিয়া নাই এক বয়াম নাৰিকলৰ লাৰু বনালো এতিয়া বনাইছো দে গাইস এইবিলাক সব ঠাকান খুলি গেছি এইখিনি আৰু মই আৰু কিটা কামত লাগি আছো যোগদান কৰি আছো কিন্তু কি কাম মই দেখি আছো তেল পিঠা ভাজিছো হোৱা নাই কামটো স্টার্ট কৰিছো হে এইফালে সসপেন্টত গুলি লৈছো এইফালে কেৰাহী বই দিছো জুইত এটো কিন্তু গেছৰ কেৰাহী গেছত ভাজব লাগলে বহুত গেছ যাব সেই কাৰণে চৌকাতে বই দিছো মাজিলি চাইখিনি চাফা হৈ যাব আৰু সেইফালে মাই ভাজি আছে ভাজা হেখান চৌকা জ্বলিছে আজি অনদিনা এখান মানে বেলেগ দিনা এখান চৌকাতে ভাত চাত বনোৱা যায় হেখান চৌকা ইমান ব্যৱহাৰ নহয় কিন্তু আজি কামৰ হেসা বেছিকে বসছে সেই কাৰণে হেখান চৌকা জ্বলাব লাগা হৈছি আৰু এইফালে মই ভাজি আছিলো মই ভিডিওটো বনোৱাৰ কাৰণে মাই মোক অলপমান সহায় কৰি দিছি আৰু ইমান বিলাক আয়োজন কিহৰ কাৰণে কৰছো মানে গম পাব আৰু অলপমান পিছত মই কৈছো মানে সব কামখিনি মই সহায় কৰি লম তাৰ পিছত মই কৈছো এতিয়া নকওঁ নেকি নকং পিছতে কম আৰু মই হাত চাত লেতেৰা আছে দে গাইস আপোনালোকে ইগনোৰ কৰিব কাৰণ যেটো মই পিঠা চিঠা বনাই আছো স্বাভাৱিক লেতেৰা হতো ইগনোৰ কৰিব এইবিলাক লেতেৰা পিঠা বাকি মই বনবা লাগিল মাই বনাবা জানা নাই বুলে কৈছে আৰু মোক এইফালে তেল পিঠাও পুৰা হৈ গল এখন বহুত দোৱা গেছি পুৰা এক চৰিয়া হৈছে চৰিয়াটোত নধৰে আৰু ডাঙৰ হাল মানে বাছানো নাই থবা কাৰণে সব মানে কিবা কিবি বস্তু আছে ডাঙৰ বাছন বিলাকত সেই কাৰণে এটোতে থৈছো একদম নধৰা গৈছে আৰু পিঠাবিলাক মানে বনাবা জানছো নে বা ধুনিয়া হৈছে না কবচোন ৰাতিয়াৰ ভিডিও কৰা নহল এতিয়া নেক্সট ডে মই ভিডিও কৰিছো আৰু ভাইৰেল বগেনভেলিয়া আমাৰ ইয়াতেও আছে এইডাল দেখিছেনে আপোনালোকে আৰু মাই মই ওচৰৰে খুৰিমা এটা আৰু মোৰ সম্পৰ্কীয় নহয় বাৰু সম্বন্ধত পেই বুলবা লাগে আমি গটেকেটা মানে বিহু চাব যাব বিহু মানে হৰি আৰু আমাৰ গাঁৱৰ দধিমন্থন চাব যাইছো হিয়ত কিটা বাৰু বেলেগ গাঁৱৰ হয় আমাৰ লগতে আহিছে একেলগ হৈ তাৰ পিছত তেনেকে বৰষুণ দি আছে বৰষুণ দিও মানে তথাপি মানে যাব আলছো আৰু গাঁৱৰ বিহু নাচালি কেনেকে হ'ব মাই ছাতা লৈছে তাৰ পিছত হিয়তেও মানে ছাতা আনিছে আৰু মানে ছাতা লৈ আহিছে আৰু প্ৰথম বিহু যিহেতু আমাৰ গাঁৱৰ ভিডিওটো দিয়াত দেৰি হল উপায় নাই কালি যে লাৰু পিঠা বনাইছিলো মানে আপোনালোকে ভাবিছে যে মোক কোনোবাই চাবাইছে বুলি নহয় আমাৰ গাঁৱৰ বিহু সেইকাৰণে মই মানে অলপমান যাজকা কৰিছো আৰু মানে আলহী আহিব যিহেতু এতিয়া অহা নাই বৰ্তমান ৰাতি আহিম বুলি কৈছিল এতিয়াও মানে বতৰটো বেয়া কৰি আছে বহুত বেয়া কৰিছে বতৰ আহি পালো বিহুৰ ফিল আগফালে চাই থাকক ভিডিও মাছ পথাৰৰ কদম তলিত কানাই বজাই ঢোলে
এইফালে নাটকৰ মানুহ আহি গ'ল গোটেইবিলাক আমাৰ গাঁৱৰে হয় ইহঁত মানে শিকোৱা মানুহজন বেলেগৰ সি প্ৰতি বছৰে শিকায় বাকী গোটেইবিলাক আমাৰ ইয়াৰে হয় বাদ্যযন্ত্ৰত সহায় সহযোগ আগবঢ়োৱা শিল্পীসকলক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ প্ৰথমে জনাওঁ বসুদেৱৰ চৰিত্ৰত অভিনয় কৰিছে বৰ্ণালী চৌধুৰী আৰু সেই শিশুক বিনাশ কৰিবলৈ প্ৰণাম প্ৰণাম মহাৰাজ বছা এপাহ পৰুৱাই গাখীৰ খোৱা খোৱা শিৱজন হৈছে অথন্তৰ জানিব পাৰো নিশ্চয় বিহু চাব গৈছিলোঁ বিহু চাই 7:30 বাজিল ঘৰ পালোঁ আৰু কি দেখাব পাৰিছোঁ কি পৰা নাই সেইটো নাজানো আৰু কিন্তু যি দেখাব পাৰিছোঁ সেইখিনি আপোনালোক চাব আৰু আমাৰ 2 দিনীয়া কাৰ্যসূচী কালি দেখাব পৰা নেগাল কিন্তু আজি দেখালোঁ আৰু যাম এতিয়া মানে আহিলোঁ মানে আলহী চালহী আহিবতো ভাত চাত বনাব লাগে দিনত খৰি চাহিলোঁ এতিয়া ভাত চাত বনাব লাগিল আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ভাতত লাগিছোঁ ঘৰ চৰ চাফা কৰি এইফালে ভাত 1 কুকাৰ পূৰা 1 কুকাৰ খালী নাই ভাত 1 কুকাৰ হ'ল আৰু এইফালে দালি বহাই দিছোঁ দালিখনো হ'ব হৈছে আৰু সম্বাদ দিব বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এইফালে ভাইটি মুৰ্গী চাফা কৰি আছে ব্ৰইলাৰ মুৰ্গী 3 কেজি ওজনৰ ব্ৰইলাৰ হয় ৰাতি হলে সপোনতে লম ৰাতি হলে সপোনতে লম বুদুকা ৰাতি তই হিয়া নাজিলি মৰম তই বুজি নাপালি বুদুকা ৰাতি তই হিয়া You make me whole again, living in shadows and just wait a little while. You can bring back my smile. I wanna love you right. Stand up for love and fight. Wanna be by your side. এইটো হৈছে আমাৰ গাঁৱৰ ডেন্স গ্ৰুপ মানে আমাৰ গাঁৱৰ ল'ৰা এটা আছে সিয়ে শিকায় আৰু এইফালে গৌৰাংগ ৰাগ দাদাৰ প্ৰগ্ৰাম চলি আছে গায়ক বহুত কেইটাই আছিল আৰু গৌৰাংগ ৰাগ তাৰপিছত নৰি আলিচা আৰু বহুত কেইটা আছিল 4জন গায়ক মাতিছিলে কিন্তু গোটেইখিনি মই ভিডিঅ' নকৰিলোঁ কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব আৰু আপোনালোকেও চাই বৰিং পাব সেয়েহে মই মাত্ৰ এটা গায়কৰ মই ভিডিঅ' তুলিছোঁ আৰু আধা মানুহ গৈছে মানে আধা ৰাতি আৰু গায়ক উঠিছে গৌৰাংগ ৰাগ আৰু গোটেইবিলাকে নাচি ফূৰ্তি কৰিছে